নমস্কাৰ অসম উত্তৰণ একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো আৰু আমি আৰম্ভ কৰিবলৈ লৈছো আমাৰ ভিডিঅ' অসমীয়া কাকতৰ ইউনিট 3 আৰু সহায়ক গ্ৰন্থৰ তালিকা ছাত্ৰ ছাত্ৰীসকল তোমালোক কেনে আছা আৰু কেনেকুৱা চলিছে তোমালোকৰ প্ৰস্তুতি আশা কৰোঁ তোমালোক ভালে আছা আৰু তোমালোকৰ প্ৰস্তুতিও ভালদৰে চলি আছে আমি অসমীয়া কাকতৰ ইউনিট 1 আৰু 2 ৰ বিষয়ে ইয়াৰ পূৰ্বৱৰ্তী ভিডিঅ' দুটাত আলোচনা আগবঢ়াইছো আমি আজিৰ ভিডিঅ'টোত অসমীয়া কাকতৰ ইউনিট 3 আৰু এই ইউনিট 3 ৰ কাৰণে প্ৰয়োজনীয় সহায়ক গ্ৰন্থখিনি তোমালোকক জনাম যিসকল ছাত্ৰ ছাত্ৰীয়ে ইউনিট 1 আৰু 2 ৰ আলোচনা থকা ভিডিঅ' দুটা আমাৰ চোৱা নাই তেওঁলোকে যেতিয়া আগৰ ভিডিঅ' দুটা চাই ইউনিট 1 আৰু 2 ৰ গ্ৰন্থখিনিৰ কাৰণে তেনেহ'লে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল গ্ৰন্থসমূহৰ নাম কোৱাৰ আগতে আমি তোমালোকৰ ইউনিট 3 টোতনো কি কি বিষয় আছে সেইখিনি এবাৰ দেখাই ল'ব বিচাৰিছোঁ অসমীয়া সাহিত্যৰ আধুনিক যুগৰ বিষয়ে আমাক লাগিব এই ইউনিটটোত অৰুণোদয় যুগৰ সাহিত্য অসমীয়া ভাষা সাহিত্যলৈ মিছনাৰীসকলৰ অৱদান অসমীয়া ভাষা সাহিত্যৰ বিকাশত আনন্দৰাম ঢেকিয়াল ফুকন নিধিলিবাই খাৰুৱেল হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ ভূমিকা ৰোমান্টিক যুগৰ সাহিত্য লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰজনীকান্ত বৰদলৈ এই মই আগৰ ভিডিঅ'সমূহতো বাৰে বাৰে কৈ আহিছোঁ এটা কথাকে যে ইয়াত উল্লেখ কৰা যিখিনি নাম আছে সেইখিনিয়েই যথেষ্ট বুলি নাভাবিবা সেইখিনি তোমালোকক পৰিচয়মূলকভাৱে দিয়া হৈছে অৰুণোদয় যুগৰ যিমান সাহিত্যিক আছে সেই সাহিত্যিকসকলৰ বিষয়ে তোমালোকে জানিব লাগিব তেওঁলোকৰ ৰচনাৰাজি তোমালোকে জানিব লাগিব পৰিচয় তোমালোকে জানিব লাগিব হেনেকে ৰোমান্টিক যুগৰ সাহিত্য বুলি কোৱাৰ লগে লগে এই লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা ৰজনীকান্ত বৰদলৈৰ বাদেও আৰু যিখিনি আছে সকলোৰে বিষয়ে জানিব লাগিব তাৰপিছত চাবা আবাহন যুগৰ সাহিত্য বুলি কৈ পেলাই গল্প কবিতা উপন্যাস আছে কিয় আবাহন যুগত নাটকতো ৰচনা হৈছিল প্ৰবন্ধও ৰচনা কৰিছিল সেইখিনি নালাগিব নেকি সকলো লাগিব ৰামধেনু যুগ আৰু ৰামধেনু যুগৰ পৰৱৰ্তীকালৰ সাহিত্য বুলি কৈ গল্প কবিতা উপন্যাস নাটক প্ৰবন্ধ ইয়াত গোটেইখিনি দিছে সাম্প্ৰতিক কালৰ সাহিত্য কবিতা ভ্ৰমণ সাহিত্য শিশু সাহিত্য বিজ্ঞান সাহিত্য ইয়াত আকৌ গল্পৰ কথা নাই উপন্যাসৰ কথা নাই কিয় সাম্প্ৰতিক কালত গল্প উপন্যাস ৰচনা হোৱা নাই নেকি মানে সকলো লাগিব অৰুণোদয়ৰ পৰা সাম্প্ৰতিক কাললৈ যিমানখিনি সাহিত্যিক সৃষ্টি হৈছে যিমানখিনি সাহিত্যিকে এই উল্লেখনীয় সাহিত্যিক সৃষ্টিসমূহ কৰিছে সেই সকলো লাগিব সেইকাৰণে তোমালোকে অৰুণোদয়ৰ পৰা সাম্প্ৰতিকলৈ গোটেইখিনি চাব লাগিব বুলি ধৰি থৈ দিবা ইয়াত ইউনিটত উল্লেখ থকা নথকাৰ কথা তোমালোকে আৰু বেছিকৈ ভাবি নাথাকিবা কাৰণ আধুনিক যুগ বুলি দিয়াৰ লগে লগে এই আধুনিক যুগটো সম্পৰ্কে যিমানখিনি তথ্য লাগিব এই তথ্যখিনিৰ প্ৰয়োজন হ'ব ঠিক আছে আমি বিষয়খিনি আলোচনা কৰিলোঁ এতিয়া আহা আমি গ্ৰন্থসমূহ আলোচনা কৰোঁ চাবা অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত দৃষ্টিপাত আৰু ৰূপৰেখা এইকেইখন তোমালোকক লাগিব বুলি মই প্ৰথম ভিডিঅ'টো তাত কৈছোঁ বাৰে বাৰে আৰু সেইকেইখন গ্ৰন্থৰ পৰিচয় লৈ অহা নাই সেইখিনি তোমালোকে জানি থ'বা যে গোটেইকেইখন এই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ৰূপৰেখা আৰু দৃষ্টিপাত এইকেইখন পঢ়িবই লাগিব এইকেইখন পঢ়ি পেলাইহে এই বাকীবোৰ ঠিক আছে চোৱা আমি গ্ৰন্থসমূহ পৃথকে ভাগ কৰি দেখাইছোঁ যেনে কাব্য সাহিত্য নাট্য সাহিত্য গল্প সাহিত্য উপন্যাস সাহিত্য এই গোটেই বিভাগবোৰৰ কাৰণে পৃথকে কি গ্ৰন্থ চাব লাগিব তেনেভাৱে আমি ৰেডি কৰিছোঁ এই ভিডিঅ'টো চাবা কাব্য সাহিত্যৰ কাৰণে আমাক লাগিব অসমীয়া কবিতা ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউৰ আৰু তেখেতৰে অসমীয়া কবি আৰু কবিতা নামৰ গ্ৰন্থখন ডক্টৰ পূৰ্ণ ভট্টাচাৰ্যদেৱৰ আধুনিক অসমীয়া কবিতাখন এইখিনি চালে হৈ যাব কাব্য সাহিত্যখিনি তাৰপাছত আহিছোঁ গল্প সাহিত্যৰ কাৰণে কি লাগিব ইয়াৰ কাৰণে অসমীয়া চুটিগল্পৰ গতি প্ৰকৃতি সম্পাদনা কৰিছে ডক্টৰ অৰবিন্দ ৰাজখোৱাদেৱে অসমীয়া চুটিগল্পৰ অধ্যয়ন ডক্টৰ প্ৰহ্লাদ কুমাৰ বৰুৱাদেৱ আৰু আধুনিক অসমীয়া গল্প সাহিত্য ত্ৰৈলোক্যনাথ গোস্বামী ছাৰৰ এইকেইখন চালে গল্প সাহিত্যৰ বিষয়ে হৈ যাব এইবাৰ নাট্য সাহিত্যৰ কাৰণে চাব লাগিব ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা ছাৰৰ অসমীয়া নাট্য সাহিত্য আৰু অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি ডক্টৰ হৰিশ্চন্দ্ৰ ভট্টাচাৰ্যদেৱৰ এই গ্ৰন্থখনত অসমীয়া নাট্য সাহিত্যৰ আৰম্ভণিৰ কালৰে পৰা 1967 চন পৰ্যন্ত যিখিনি নাটক আছে তাৰ আলোচনা দাঙি ধৰা হৈছে নাট্য সাহিত্যৰ কাৰণে এইখিনি চালে হৈ যাব এইবাৰ আমি উপন্যাস সাহিত্যলৈ আহিছোঁ উপন্যাস সাহিত্যৰ বাবে ডক্টৰ নগেন ঠাকুৰদেৱে সম্পাদনা কৰা 100 বছৰৰ অসমীয়া উপন্যাসখন লাগিব গোবিন্দ প্ৰসাদ শৰ্মাদেৱৰ উপন্যাস আৰু অসমীয়া উপন্যাস আৰু হৈলেন ভৰালীদেৱে সম্পাদনা কৰা অসমীয়া উপন্যাসৰ গতি প্ৰকৃতি ইয়াৰ পাছত ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মাদেৱৰ অসমীয়া উপন্যাসৰ ইতিহাস আৰু ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাদেৱৰ অসমীয়া উপন্যাসৰ গতিধাৰা এইকেইখন গ্ৰন্থ তোমালোকে উপন্যাস সাহিত্যৰ কাৰণে চাব লাগিব তাৰপাছত আমি এনে এখন গ্ৰন্থ চিনাকি কৰাই দিছোঁ অসমীয়া বিজ্ঞান সাহিত্য সম্পাদনা কৰিছে ডক্টৰ অৰবিন্দ ৰাজখোৱাদেৱে এই গ্ৰন্থখনত কি আছে
নামটো পঢ়িলে গমেই পাবা গ্ৰন্থখনৰ বিষয়বস্তু কি হ'ব পাৰে ইয়াত অসমৰ আলোচনী বাতৰি কাকতৰ পাতত বিজ্ঞান সাহিত্যৰ বিষয়ে প্ৰাক স্বাধীনতা কালৰ বিজ্ঞান সাহিত্যৰ বিষয়ে আবাহনৰ পাতত বিজ্ঞান সাহিত্যৰ চৰ্চা কৰা মহিলা লেখকসকল কল্প বিজ্ঞানৰ ইতিহাস অসমীয়া বিজ্ঞান সাহিত্যৰ আপুৰুগীয়া পুথি কিছুমানৰ বিষয়ে আলোচনা অসমীয়া বিজ্ঞান সাহিত্যলৈ অৱদান থকা বিভিন্নজন লিখক সাহিত্যিক এইখিনি বস্তুৰ কাৰণে এই গ্ৰন্থখন বহুত উপযোগী গ্ৰন্থ এইখন চাব লাগিব বিজ্ঞান সাহিত্যৰ ধাৰাটো ইয়াত পাই যাবা ঠিক আছে এইখিনি কৈ লৈছোঁ এই গ্ৰন্থখন সম্পৰ্কে তাৰ পাছত আমি দুখন গ্ৰন্থ চাব লাগিব অৰুণোদয় যুগৰ সাহিত্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱে ৰচনা কৰা আৰু ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্যদেৱে ৰচনা কৰা অৰুণোদয় যুগৰ সাহিত্য সমাজ আৰু সংস্কৃতি নামৰ এখন গ্ৰন্থ এই দুখনত তাৰমানে সামগ্ৰিকভাৱে অৰুণোদয় যুগৰ যিখিনি সাহিত্যৰাজি আছে তাৰ আলোচনা কৰা হৈছে ইয়াৰ উপৰি তোমালোকক কম অসমীয়া সাহিত্যৰ বুৰঞ্জী চতুৰ্থ পঞ্চম আৰু ষষ্ঠ খণ্ড একদম প্ৰয়োজনীয় এই আধুনিক যুগটোৰ কাৰণে আমি আগৰ দুটা ইউনিটৰ কাৰণে প্ৰথম দ্বিতীয় তৃতীয় খণ্ড তিনিটা লাগিব বুলি কৈছিলোঁ আৰু এইবাৰ আধুনিক যুগৰ কাৰণে চতুৰ্থ পঞ্চম আৰু ষষ্ঠ খণ্ডকেইটা আমাক লাগিব এইখিনিৰ ফটো আৰু আমি ইয়াত দিয়া নাই তাৰ উপৰি আমি যেনেদৰে অৰুণোদয় যুগৰ সাহিত্যৰ কাৰণে দুখন গ্ৰন্থৰ কথা ক'লো ঠিক তেনেদৰে তোমালোকক এটা কথা মই কৈ থওঁ যে বেলেগ বেলেগ যুগ অনুযায়ী বেলেগ বেলেগ গ্ৰন্থ আমি পঢ়িব পাৰিলেতো ভালেই নহ'লেও তোমালোকে এই যে খণ্ডসমূহ যে প্ৰকাশ কৰি উলিয়াইছে অৰুণোদয় আলোচনীৰ জোনাকী আলোচনীৰ আবাহন আলোচনীৰ সকলো আলোচনীৰে এই আলোচনীসমূহৰ পাতনিটো তোমালোকে যদি পঢ়ি ল'ব পাৰা গোটেই আলোচনীবিলাকৰ পাতনিখিনি পঢ়ি ল'ব পাৰি তাত বহুতো গুৰুত্বপূৰ্ণ তথ্য থাকে যিখিনি আমাৰ পৰীক্ষাৰ কাৰণেও প্ৰয়োজনীয় সেইখিনি চালেও হৈ যায় তোমালোকৰ গতিকে এই খণ্ডসমূহ তোমালোকে জিলা পুথিভঁৰালত পাই যাবা তোমালোকে জিলা পুথিভঁৰাললৈ গৈ এই আলোচনীসমূহৰ পাতনিখিনি কমচে কম পঢ়িবা তাত তোমালোকে বহু গুৰুত্বপূৰ্ণ তথ্য পাবা পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় বহু গুৰুত্বপূৰ্ণ তথ্য পাই যাবা ঠিক আছে এইখিনিয়ে আজিৰ ভিডিঅ'টোত এই ইউনিট 3ৰ কাৰণে প্ৰয়োজনীয় যিখিনি গ্ৰন্থ সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিলোঁ তোমালোকে এই গ্ৰন্থখিনি যোগাৰ কৰি পঢ়া গোটেই গ্ৰন্থ নাথাকিলে প্ৰত্যেকটো ইউনিটৰে এখন গ্ৰন্থ হ'লেও ভালকৈ খৰচি মাৰি পঢ়া ঠিক আছে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক হোৱাটছআপ চেনেলৰ লিংক ফেচবুক পেজৰ লিংক দিয়া আছে ৱেবছাইটত ফ্ৰী ইবুক আপলোড কৰা আছে আমাৰ ডেছক্ৰিপশ্যনত থকা ফ্ৰী ৱেবছাইটৰ লিংকত গৈ এই ফ্ৰী ইবুকসমূহ পঢ়িব পাৰিবা যিকোনো ধৰণৰ ডাউট যদি আছে তোমালোকে আমাৰ কমেণ্ট বক্সত আমাক জনাব পাৰিবা আমি ৰেছপন্ড কৰিম ঠিক আছে এইখিনিকে কৈ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ